ৰাতিপুৱাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰা নহ'ল, অলপ কাম চাম আছিলে, কাম চাম কৰি আছিলোঁ, সেইকাৰণে ভাবিলোঁ ইভিনিঙৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই গীতিমণিজ ব্লগ। আমি এতিয়া ব্লগটো ইভিনিঙৰ পৰা শ্বুট কৰিছোঁ, আপোনালোকে চাই যাওক আমি কি কৰোঁ। এজনী মোৰ জেঠাই ছোৱালী, এজনী আৰু এজনী মোৰ মমা ছোৱালী, এজনী মমা ছোৱালী একেবাৰে সৰু, ইয়াতকৈ এইতকৈও সৰু এজনী আছে দেই, ঘৰত আছে তাই, সেইকাৰণে। আৰু এজনী মমা ছোৱালী আছিলে, সেইজনী তুলনি বিয়া হ'ল, কালি হয় ন, কালি তুলনি বিয়া হ'ল। চব বিয়াখনো আহি আছে আৰু ব্লগ পাই থাকিব ভাল ভাল। सजना जी तेरे बिना जिया लागे ना हम से मांगे तुझे और कुछ हाय दादी दिया কি কৰিছা তো গীতিমণিয়ে এতিয়া মাংস ধুই আছে এপিনে প্ৰেৰণাই বিলাহী কাটি আছে আৰু কামত লাগি আছে আমাৰ এজনী ভণ্টি মমা ছোৱালী এই হাই এটা দি দে আকৌ কামত লাগি আছে আমি এতিয়া নিমখ আনিবলৈ চেণ্টাৰলৈ গৈ আছোঁ তাকে মানে খানা খোৱা নাই আমাৰ ঘৰৰ মানে কি মাটি পেলাব যে অলপ লেতেৰা হৈ আছে জংঘল চংঘল কাটি আছে মানে তাকে অলপ ঘৰতে খানা অকণ খাওঁ খানা অলপ মানে কি আৰু ভাত চাত অলপ বনাই কিনে খানা খোৱা নিচিনাই হৈছে আৰু এই বস্তু চস্তু ইমান অনা নহ'ল এতিয়া আনিবলৈ যাওঁ আনি লৈ বনাওঁ আৰু মজা আছে খাই বৈ ঘৰলৈ যাম আৰু বহুত ভাগৰ লাগিছে মই একেবাৰে BMW লৈ আহিছোঁ ন এই কেমেৰা আগত লোৱা লাভ কৰা ছোৱালীজনী এই চেণ্টাৰ গৈ লওঁ তাৰপৰা আপোনালোকক লগ পাইছোঁ দিয়ক কষ্ট হৈছে চাইকেল চলাবলৈ আমাৰ চাহপাতৰ ফেক্টৰীটো ওচৰতে আছে আৰু কি লাগে ন ইয়াৰ পৰাই পাত চুৰ কৰিম ফেক্টৰী দি দিম ইয়াতে পাত আছে এখন দেখিছে নাই বাগানখন এখন বাগান আৰু ফেক্টৰীটোৰ ওচৰতে আৰু চুৰ কৰি দি দিম কি লাগে আৰু এইটোহে ফেক্টৰীটো আমাৰ ঘৰটো সেইটো এইটো ঘৰটো সেইটো ফেক্টৰীটো মন গ'লে আড্ডা ইয়াতে বহি দিমহি আড্ডা মানে কি আমি ছোৱালী মানুহে কি আড্ডা দিম এনেই আৰু সুখ দুখৰ কথা পাতিমহি ইয়াত সেয়া এইবোৰ বাগান গোটেই বাগান এইফালে একদম পথাৰ এখন আছে এইখিনি বাগান তাৰপৰা এইফালে জংঘল আৰু মানুহৰ ঘৰো আছে এইয়া মানুহৰ ঘৰ সেইটো হয় নহয় ঘৰ বা ঘৰ নিচিনা লাগি যায় নহয় ঘৰ নহয় বাগান আছে এইফালে বাগান আছে ঘৰ নিচিনা কেইটামান দেখি পালোঁ সেইখিনি গছ আৰু ঘৰ নিচিনা দেখি পালোঁ নহয় সেয়া এইটো ফেক্টৰীটো তাৰপৰা চেণ্টাৰটো আপোনালোকক মই দেখাই আছিলোঁ এই চেণ্টাৰটো আমি নিমখ আনিব গৈছিলোঁ ন এগৰাকী গৈছিলোঁ দোকানলৈ
ৰ'ব মই আগফালৰ পৰা দেখুৱাম দেই ফেক্টৰীটো একো টেনশ্যন কৰিব নালাগে যা ডাইৰেক্ট গৈ দৰ্জাখন খোলোগৈ গেটখন খোল খুলিলে সেই তাৰ পাত কেইটামান চুৰ কৰ ডাইৰেক্ট দি দে এইখন মহাবাহু চাহ উদ্যোগ খেলমাটি গাংগোথান মহাবাহু চাহ উদ্যোগ খেলমাটি গাংগোথান এয়া দে গাংগোথানখন আমাৰ অকণমান আগলৈ যায় হয়নে গাংগোথানখন আৰু গাহৰি আকৌ আপুনি এতিয়া ধৰি লওক আমি যদি বিছনা চাৰি যাব বিচাৰোঁ ন এইফালে আমি গাড়ী পাই যাম এইফালে আমাৰ ৰাস্তাত চব গাড়ী পাই যাম গাড়ী হাল এইফালে চব আৰু মানে চব এভৰিথিং কলেজ চলে কলেজ হাজাৰ কৰি আছে আমি ইয়াত ভাবি আছোঁ ন ভাবিছোঁ কি খানা খাইছে নেকি খানা খোৱা নাই মানে সৰুকৈ আমাৰ ঘৰৰ মানুহকেইটা খাইছোঁ সেই কাম লাগি আছে সেইকাৰণে মাহঁতে ঘৰলৈ যাবলৈ আমাৰ মানে মাহঁতৰ ঘৰলৈ যাবলৈ দূৰ আছে ন ইয়াতে সেইকাৰণে ভাত আৰু মাংস বনোৱা হৈ আছে বাকী মানে ইমান বনাই ভাত আৰু মাংস হেৰি কৰিছোঁ কাৰণ বাচন ইমান অনা নহ'ব যে ত' ইয়াতে কৰিলোঁ ত' চাই ভিডিঅ'টো কি হৈ থাকে খাবলৈ ন আমাৰ ইয়াতো মজা লাগিছে আমি ধমাকা আছে এনেকুৱা লাগিছে ছোৱালী থাকি অলপ জছটো কম অলপ উকি মেলি দে তোৰ জছ নাই ছোৱালী জছ নাই জছ বুলি ক'লে কেনেকুৱা এনেকৈ আমাক এতিয়া ভাত খাবলৈ আমি ভাত খাবলৈ যাওঁ আমি চবেই এতিয়া ভাত খাবলৈ যাওঁ ভাত খাবলৈ যাওঁ পাইছোঁ এতিয়া ভাত খাই এতিয়া ভাত খাবলৈ লাগিছে মই খাই ল'লে শান্তি পাম আৰু ৰাতিপুৱা খাইছিলোঁ হ'লেও মানে আৰু এতিয়া টাইম বহুত হ'ল এই কেইটা দিলে 3:19 আমি ঘৰতে ভাত খোৱা আমাৰ ল'ৰাকেইটাই গা লগাই আছে গাড়ীত ব'লা প্ৰদিন আৰু এইটো আমাৰ ভোলা মাংস হ'ল পাৰিছ কৰ খাবলৈ গৈছে বাকিয়ে আছে কৰিবলৈ অলপ গলাইছে আৰু ব্লগটো মই খতম কৰিছোঁ যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চবে বাই বাই দিয়া বাই আমাৰ এতিয়া খাই বৈ সকল আমি ঘৰত যাওঁ এতিয়া বাই 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 বাই